वेलकम बैक टू माय यूट्यूब चैनल जुगल व्लग्स। तो আজি এইটো বাৰু মোৰ ভিডিঅ'টো ভ্লগ নহয়, এইটো অকল কোনো ফানি নহয়। আপোনালোকক মই অলপ বেলেগকৈ আজি ক'ম বুলি ভাবি আছোঁ, কিন্তু বেলেগকৈ মানে যে বেয়াকৈ ক'ম এইটো কোনো কথা নহয়। মই আপোনালোকক সদায় ভালকৈ ক'ম, ঠিক আছে, কিন্তু অলপ বেলেগকৈ ক'ম। তো আপোনালোকক মই এটা কথা সুধোঁ, এজন মানুহে যদি বা এজন ল'ৰাই যদি বা এজন মোৰ কথাই কৈছোঁ বাৰু, মই যদি ইউটিউবত ভিডিঅ' দি আছোঁ, ঠিক আছে, কি ধৰণে থাম্বনেইল বনালে বা আপুনি যদি এজন ইউটিউবত বা আপুনি যদি ইউটিউবত ভিডিঅ' দিব খোজে, তেতিয়াহ'লে আপুনি কি ধৰণে থাম্বনেইল লগাব খুজিব। তো এইকাৰণে বহুত ইউটিউবাৰখিনিয়ে বিশেষকৈ ভিউ নাহে আৰু লগতে কি হয়, আৰু বহুতখিনি ৰ'ষ্টিং চেনেল, মই আগতো এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোত কৈছিলোঁ ৰ'ষ্টিং চেনেলকেইটাই বহুতখিনি মানে ৰ'ষ্টিং নামটোতো বেয়া শব্দ নহয়, অসমত ৰ'ষ্ট কৰে, ৰ'ষ্ট শব্দটো ভাল, কিন্তু ৰ'ষ্টৰ নামত বহুতখিনি বেয়া কৰি থাকে। তাৰ পৰা কি হয়, চাওক, পঢ়া শুনা শিক্ষিত যুৱক যুৱতীসকল অলপ বেয়াৰ ফালে মানে হয় আৰু লাজ পায় বা সন্মানটো যোৱা যেন পায়, তাৰ ফলত কেছ দিয়া হয়, কিবা হয়। তো ৰ'ষ্ট কৰক আপোনালোকে, কিন্তু সেনেকুৱা টাইপৰ নহয়। মই আপোনালোকক বুলি কৈছোঁ, কাৰণ মোতকৈ আপোনালোক ডাঙৰ হয়, মই সৰু দিয়কচোন। তো আপোনালোকে ৰ'ষ্ট কৰক, থাম্বনেইলটো ভাল বনাওক, কাৰণ বহুত সৰু ল'ৰা ছোৱালীও পায়। আৰু সেইটো মই নকওঁ বাৰু থাম্বনেইলটোৰ কথা। আজি আপোনালোকক কৈছোঁ, মিষ্টেক যদি মোৰ হৈ যায় তেতিয়া কি হ'ব, আপোনালোকেতো মোক তেতিয়াতো বহুত বেয়াকৈ কৈ দিব ন। তো চাওক, মোক বেয়াকৈ কওক, মই বেয়া নাপাওঁ, মোক বেয়াকৈ কওক, মোক ভালকৈ কওক, মই চবকে সমানে চাম বুলি ভাবোঁ মই, ঠিক আছে। আৰু মই ইমান ডাঙৰো নহয় চবকে চাব লগা, কিন্তু মই চবৰ কাৰণে, সকলোৰ কাৰণে মই মানে একে ভাল ভিডিঅ' বনাব ট্ৰাই কৰিম। মোৰ কোনো ৰ'ষ্ট নাই, মই কোনো স্বাৰ্থত মানে সেই স্বাৰ্থ নাৰাখোঁ। মই স্বাৰ্থ ৰাখি কাৰো লগত কাম নকৰোঁ, চবকে সমান চকুৰে চাব চেষ্টা কৰোঁ। আৰু যদিহে আপোনালোকে মোক ভাল পায় বা যদিহে মোক অলপমান ছাপোৰ্টৰ দৰকাৰ দিয়ে, মই সদায় কওঁ আপোনালোক মোক প্লিজ আপোনালোকৰ ছাপোৰ্টৰ অবিহনে মই ওপৰত যাব কেতিয়াও নোৱাৰোঁ। আপোনালোকৰ ছাপোৰ্ট লাগিব, তেতিয়াহে মই ওপৰত যাব পাৰিম। তো ঠিক আছে, আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি মোৰ আশা থাকিল। আৰু এটা কথা কওঁ, এতিয়া ধৰি লওক মই লেবেল দিছোঁ, আপোনালোকে কেতিয়াও নাচায় মোৰ লেবেলটো। ধৰি লওক মোৰ চিনাকি লগৰ কেইটামান আছে, সিহঁতে কিবাকৈ চাব পাৰিব, কিন্তু মই লেবেল দিছোঁ, আপোনালোকে চাব নোৱাৰে। কিন্তু আপোনালোকে লেবেল দিছে, মোৰ নিচিনা বেলেগ মানুহেও চাব নোৱাৰে, কাৰণ কাৰো লেবেল চাব নোৱাৰে। কিন্তু বৰ্তমান এনেকুৱা দুনিয়া মানে এইখন, কিন্তু আগৰ সময়ত আছিল অলপ বেলেগ আছিল, কিন্তু এতিয়া বেলেগ হৈ গৈছে। তো মই লেবেলৰ কথাটো ইমান নকওঁ বাৰু। চাওক, ভিডিঅ' বনোৱাৰ ভাল কণ্টেণ্ট থাকিব লাগিব। মোৰ ইমান ভাল কণ্টেণ্ট নহয়, তথাপিতো মই জাষ্ট আধা নাকাটো, বা ভিডিঅ'টো 10 ছেকেণ্ডৰ শ্বুট কৰিলোঁ, মানে মোৰ নিমিলে। কিন্তু মই নিমিলিলেতো নহ'ব ন, আজি মিলা নাই, মোৰ এমাহ হোৱাই নাই, তো 2-3 মাহ পিছত চাগে মোৰ কমপ্লিট মিলিব। আপোনালোকক কথা দিছোঁ, মিলিবই। আপোনালোকক প্ৰমিছ কৰিছোঁ, মই আপোনালোকক সদায় ধুনীয়া ভিডিঅ' দেখাব ট্ৰাই কৰিমেই। আপোনালোকে যেন অকণ হ'লেও চাই ভাল পায়, তো মই সদায় আপোনালোকৰ মন জয় হোৱাটো মই বিচাৰোঁ। আপোনালোকৰ গালি খোৱাটো মই নিবিচাৰোঁ, কিন্তু গালি খালেও মই আপোনালোকক বেয়া কেতিয়াও নাপাওঁ। কাৰণ আপোনালোক আছে মানে মই আছোঁ আৰু আপোনালোকৰ কাৰণে মই সদায় ভিডিঅ' দিব ট্ৰাই কৰিম। আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব। আৰু যদি নতুন চেনেলটোত আপোনালোকে নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু তাৰ লগতে এটা কথা কৈছোঁ, ভিডিঅ'বোৰ বাৰু মই দীঘল বনাম নেকি অকণ। তো আপোনালোকে, মইতো বাৰু এতিয়াও ভিডিঅ' দীঘল বনোৱাই নাই, 4 মিনিট 5 মিনিটত দি আছোঁ। তো যদি আপোনালোকে কয় দীঘল অকণ দিবা, যেন ভালকৈ দিয়া, আৰু সেনেকৈ যদি কয় আপোনালোকে, মই নিশ্চয় দিম। তো আশা থাকিল আপোনালোকে চেনেলটোত আহিব, চাব, ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কৰিব, আৰু ভিডিঅ'বোৰ চাব, কমেণ্টো দিব ভাল বা যেনেকুৱা দিয়ে আপুনি। আপোনাৰ কথাখিনি মোক বুজাই দিলে হ'ল, মই নিশ্চয় আপোনাৰ কথাটোত এনচাৰ দিবলৈ ট্ৰাই কৰিম। বা আপোনাৰ এনচাৰ নিদিলে মানে ধৰি লওক নিদোঁ, আপোনালোকক মই এটা ভিডিঅ'ৰ সৈতে বনাই দিম। তো
প্ৰত্যেকটা কমেণ্ট পঢ়ি কিনে ঠিক আছে। তো লগ পাম নতুন এটা ভিডিঅ'ত আৰু নতুন এটা ভ্লগত লগ পাম আপোনালোকক। ভ্লগটো ভাল হ'ব, নিশ্চয় ভাল হ'ব। তো আজিলৈ এইখিনি আছিল। তো আজিলৈ বাই দিয়ক।